তো হেল্ল' গাইজ, গুড মৰ্ণিং। আজি এটা অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা আপোনালোকক নতুন ল'ৰা এটা দেখাম আহিছে। সেই ল'ৰাটো চাপ্লাই কৰি আছে দেখাম আপোনালোকক। ইমান দেৰিলৈকে শুই থাকে। এতিয়া 11টামানে বাজি গ'ল ল'ৰালে, এতিয়ালৈকে শুই আছে। তাৰ উঠাই দিওঁগৈ অলপ, আমাৰ মাহীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। সি যাম বুলি কৈছিলে, মাহী ঘৰলৈ নহ'লেও এনেই যাম ৰাস্তাৰ ফালে। কালি আহিছে মানে ল'ৰাটোৰ নাম দীপজ্যোতি হয়। চাপ্লাইতে শুই আছে। কেনেকৈ শুই আছে দেখাম আপোনালোক, কি ষ্টাইলত শুই আছে। এইটো এনেকৈ শুই আছে মানে। হেই মাফিয়া আদা থাকি ল'লে দেখিছে লাজতে। এনেকৈ মানে কি হ'ব, আদা সি নাযায় মানে। ইয়াত মোবাইল চোবাইল চাৰ্জ দি লৈছে। একবাৰে দুইটা ওলাই যাম আৰু। ময়ো অলপ চাৰ্জ দি লওঁ, তো অলপ ৱেইট কৰি লওক, যাম আৰু একেলগতে। আজি ভাবিছে চাগে ইমান সোনকালে বনালে বুলি। আজি স্কুল নাই যোৱা, সেইকাৰণে অলপ দীঘলীয়াকৈ বনাই দিওঁ বুলি ভাবিছোঁ। তো ইয়াত মোবাইলটো চাৰ্জ দি আছে এই দীপে। মোবাইলটো কেপ আছে নহয়, চাই লওঁ। তাৰপৰা মোৰতো চাৰ্জ লগাব লাগিব মানে গাইছ। 80 হৈ গ'ল। কি মোবাইল এইটো? চেমচুং। মজা দেই এইটো। এনেকুৱা মোবাইল এটা ল'ব লাগিব পিছত। S24 চাগে এইটো। তো এইফালে মই দীপৰ মোবাইলটোৰ পৰা শুই থকা ল'ৰাটোৰ পৰা মোবাইলটো লৈ ল'লোঁ এতিয়া ভিডিঅ' বনাবলৈ। এইটো মোৰ ফোন গাইছ। এইটো কেনেকুৱা লাগিছে ক'বচোন কমেণ্টত। এইটো ভালেই মোবাইল, চেমচুং মোবাইলে লৈ আছোঁ আমি দুয়োটাই। ভালে আছে এইটো ভালে আছে বাৰু। তো এতিয়া মোবাইল চোবাইল চাৰ্জ দি হৈ গ'ল। এতিয়া যাওঁ ৰাস্তা মানে দোকানৰ ফালে। সেইটো ল'ৰাটো একদম উঠি গ'লেই। এতিয়া উঠি মুখ চুখ ধুব গৈছে সি। তো আমি দুটা ভাতটো খাই লওঁ, তাৰপৰা যাম দোকানৰ ফালে এনেই কাৰণে। তো এতিয়া ভাত চাত খাই ৰেডি হৈ গ'লোঁ আমি দোকানলৈ যাবলৈ। সেইটো একদম বেয়া লাজ কৰে দেই গাইছ। ইয়াৰ লগতে যাওঁ দোকানলৈ। আৰু ঘৰৰ কিবা ধাৰ আছে দোকানত, ধাৰটো একেবাৰে মাৰিয়ে দিওঁগৈ আৰু। কিবা এটা খাই লওঁগৈ। ভাতটো খাই কিনে কিবা এটা খাবই লাগিব। বোলে গাইছ আহি প্ৰথমতে চাপ্লাইটোত সোমাই যাওঁ। সেইটো ৰুমত নোসোমালে ভালে নালাগে। ইয়াত কোনোবা এটা আছিলে নাই নি? গ'লগৈ। খুলি কিনিয়ে গ'লগৈ পাই। খুলি থৈ কিনে গ'লগৈ। এতিয়া নেমাওঁ এখন এতিয়া। যা তই বন্ধ কৰি মই চুলিখিনিকে দীঘলে হৈ গ'ল। কাটিনি নাকাটিম জানো। মাঞ্চ এটা আনিব কৈছে, মাঞ্চ এটা লৈ আনিব লাগিব। এইটো নিউ ফ্ৰেণ্ড আহি গৈছে আমাৰ লগত। এতিয়া ভিডিঅ' উঠিব ই। সেইফালে বনলি ভাই আহি আছে স্কুলৰ পৰা। মইতো স্কুল নগ'লোঁ আজি, এনেকৈ থাকিলোঁ আৰু দিনটো এনেকৈ থাকিলোঁ। স্কুলৰ পৰা আহিলিগৈ ভাই? স্কুলৰ পৰা আহিলিগৈ? তোৰ স্কুলৰ পৰা আহি কেনেকৈ লাগিলে? গান লাগিলে। কেনেকুৱা লাগিলে কওঁ ভালকৈ। গান লাগিলে। সি একদম স্কুলত কি কয় ইহে জানিব আৰু দেই। ভালকৈ ডিছকাছ চলি আছে। দিবি আকৌ। আৰে আমি যি ভিডিঅ' বনাওঁ সেইটোৱে দি দিওঁ মানে গাইছ।
কি গাইছ হয় নাই কি হয় নাই এই টাৱাং যাবি নেকি দং ভেলি টাৱাং যাম এই টাৱাং যাবি নেকি তই এই আহিলে তাত টাৱাং যাব বোলে নাই আমি নাযাওঁ মানে আমি লাডাখ যাম লাডাখ কৈছ লাডাখ লাডাখ মই হলো যাওঁ আজি নতুন ল'ৰা পাই কিনি মোক পাহৰি গ'ল বনৱলী সেইয়ালৈ গৈ আছে এতিয়া চাপৰি বেংকৰ একাউণ্ট আনিব গৈ আছে ঘৰৰ পৰা মোক পইচাটো আনিব কৈছে বেংক বন্ধ কৰিব বুলি কৈ আছে সি সোনকালে আনিব কৈছে পইচাটো আজি মোক নিনিয়ে মানে লগৰটো মানে তাৰ নামটো দীপ বুলি কৈছিলোঁ বাৰু সি সেয়াও ATM-খন আনিব কৈছে মানে সেইটো কাৰণে আজি মই নাযাওঁ ইমান সদায় সদায় চাবলৈ গৈ থাকিম কিবাকৈ গৈয়ে থাকোঁ ইয়াৰ লগত কিবা কিবি কামত মানে দৰকাৰ সেইটো আনিব গৈ আকৌ জেকেটটো পিন্ধি আহিলোঁ সোনকালে একদম বেয়া সোনকালে মাতি আছে মোক কেলৈ জানো মাতি আছে ইমান সোনকালে সেইকেইটা তাতে বহি আছে গোটেইকেইটা মই জেকেটটো পিন্ধি আহিছিলোঁ ইয়াক দি দিলোঁ এতিয়া ইয়াত ঠাণ্ডা লাগিছে বোলে আমি দুটা এতিয়া গৈ থাকোঁ আৰু দোকানলৈ সেইটো গ'লগৈ চাপৰিলৈ বেংকৰ একাউণ্ট আনিবলৈ হয় হয় দোকানতে লগ পাই আছোঁ আৰু এডোখৰ আজি নখোৱা আছে সেইটো ভিডিঅ'টো বনাম নেক্সট পাৰ্টত পাই যাব নেক্সট ডে পাই যাব মানে খুৰী আকৌ ধান বহাইছে নেকি আজি অঁ আজি আকৌ মানে অঁ আজি দি দিম মই আপোনাক আকৌ লগ পাই গ'লোঁ সেইদিনানি থকা মানুহজনী কি হ'ল ইমানকৈ হাঁহি আছোঁ যে আমাক চাই হে কাজিয়া লাগি আছে লগ পাই কিনে পুৰা কাজিয়া লাগি আছে কাজিয়া চাজিয়া লাগি আহি কিনি পাই গ'লোহি হ'বলৈ হ'ল সি দোকানৰ ওচৰ পইচাটো প্ৰথমতে পে' কৰি লওঁ তাৰপৰা ইয়াৰ পৰা কিবা এটা কিনি খাওঁ মিঠাই চিঠাই পাই গ'লোহি এতিয়া আধাৰটো মাৰি লওঁ নামঘৰটো পাৰ হৈ আহিছোঁ আৰু এতিয়া দোকানৰ পৰা ভাড়া চাহ চব মাৰি কিনি এতিয়া শিখৰ পেটি লৈ লৈছোঁ মই খাবলৈ নহয় আকৌ গাইছ মই আকৌ ইয়ালৈ লৈ লৈছোঁ মিঠাই চিঠাই ল'বলৈ নহ'ল আৰু সেইটোৱে লৈ ল'লোঁ সি খাব মই চাই থাকিব লাগিব এইটো নাখাওঁ আহি আহি পুলটো পাই গ'লোহি এতিয়া মাহী ঘৰলৈও যোৱা নহ'ল আৰু কিবা পইচা খুচুৰা কৰি আনিব দিছিলে সেইটোও নহ'ল তাত গৈ পাহৰি থাকিলোঁ কিবা বহোৱা বেমাৰটো কেলৈ ওলাইছে জানো এতিয়া আকৌ পানী চাপ্লাইটো তলত আহি কিনি একদম মোবাইল চোৱাতে লাগিলে সেই মোবাইল চাই আছে তাৰপৰা ময়ো চাই লওঁ অলপ ৰিলছে চাই লওঁ ইয়াতে চাওঁ এক্সট্ৰা মোবাইলে নাই ফুৰিবা কৰি ইয়াতে চাওঁ ট্ৰেডাৰ তোৰ এতিয়া মোবাইলত ৰিলছ চাই হৈ গ'ল আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই